बाक्सा जिल्ला न्यायारि बिजिरसालियाव हादोरारि सुबुं बिजिरसालि खुंफुंदों। दिनै बाक्सा जिल्ला न्यायारि बिजिरसालियाव जिल्ला आयेनारि सिबिथाय बिबानगिरिनि मददजों हादोरारि सुबुं बिजिरसालिनि सानखौ थि खालामनाय जादोंमोन। दिनैनि बे हादोरारि सुबुं बिजिरसालियाव बाक्सा जिल्लानि बेन्दोंआव थानाय गोबां माखासे केसफोरखौ नायबिजिरनायनि उनाव फोजोबस्रांनायखौ नुनो मोनो। बे हादोरारि सुबुं बिजिरसालिनि सोमोन्दै बाक्सा जिल्ला आयेनारि सिबिथायनि नेहाथारि मनश्री फर्ना खावना फोरमायनानै बुङो दि बे बिजिरसालियाव केसफोरखौ गोख्रै नायबिजिरनायनि गेजेरजों फोजोबस्रांनो खावलायदों। लोगोसे बिथाङा बे हादोरारि सुबुं बिजिरसालिनि गेजेरजों नखरारि केस, देवानी, बेंखननि दाहार, मोब्लिब बिल, टेलिफन बिलफोरनि केसजों लोगोसे गुबुन गुबुन केसफोरखौबो गोख्रै नायबिजिरनानै फोजोबस्रांनांगौनि बाथ्राखौ मिन्थिनो होयो। मख'जाथावदि बे हादोरारि सुबुं बिजिरसालिनि गेजेरजों सरासनस्रायै रांखान्थियाव लोरबां सुबुंफोरनि थाखाय मदद जानाय बाथ्राखौ बिथाङा मिन्थिनो होयो। लोगोसे बे हादोरारि बिजिरसालिखौ बोसोराव खेबब्रै खुंफुंनायनि बाथ्राखौबो मिन्थिनो होयो। जिला न्यायिक आदालतत লোক আদালত অনুষ্ঠিত কৰা হৈছে। এইখন লোক আদালতত আমাৰ বিভিন্ন ধৰণৰ কেছ লোৱা হৈছে, আপৰযোগ্য কেছবিলাক লোৱা হৈছে আৰু বহুত ৰাইজৰ সহায় সহযোগিতা পোৱা গৈছে, বহুত কেছ সেটেল হৈছে। ইয়াতে ধৰক যিবিলাক বেংকৰ মানুহে যিবিলাক লোন লৈ দিব পৰা নাই তেওঁলোকে বহুতখিনি সকাহ পাইছে, বহুতখিনি বেংকেও ৰিবেট কৰি দিছে, বহুত কম পইচাতে ইয়াতে সেটেলমেণ্ট হৈছে। যেনেকৈ আপোনাৰ ইলেক্ট্ৰিচিটি বিল বা ইলেক্ট্ৰিচিটি কানেকশ্যন লৈছে কিন্তু তেওঁলোকে বিল দিব পৰা নাই বা ডিছকানেক্ট হৈছে। আজি তেওঁলোকৰ যিটো মূল পইচা সেইখিনি লৈয়ে কেছবিলাক সেটেল কৰিছে। গতিকে ৰাইজৰো বহুতখিনি সহায় সহযোগিতা হৈছে, আমাৰ বহুতখিনি কেছ ডিছপ'জ অফ হৈছে। আমাৰ কোৰ্টৰ কেছবিলাকো মোৰে আদালতত এক্সিকিউশ্যন কেছ আছিল, এইবিলাক ফাইনেন্স কোম্পানীয়ে কৰিছিল। তাৰো দুটামান কেছ আজি এই আদালতত বহুত কম পইচাত, য'ত নেকি 7 লাখ 8 লাখ টকা ডিমাণ্ড আছিল তাতে 90,000 95,000 মানে সেটেল হৈছে। গতিকে ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ আৰু এইখিনি কৈছোঁ চবেই সুবিধা পাব লোক আদালতত। আগন্তুক দিনত যাতে লোক আদালতত আহি যাত যেনেকুৱা ডিছপিউট আছে, আপৰযোগ্য ডিছপিউট আছে বা মানে বিৰোধ আছে সেইবিলাক যাতে তেওঁলোকে নিষ্পত্তি কৰি লয়। আজি বাক্সা জিলাত আমি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিছোঁ। মই জিলা আইন সেৱা প্ৰাধিকৰণ বাক্সাৰ সচিব হয়, মোৰ নাম মনশ্ৰী ফৰ্না খাউণ্ড। এই ৰাষ্ট্ৰীয় লোক আদালত প্ৰতি বছৰে আমি 4বাৰকৈ অনুষ্ঠিত কৰোঁ। এইটো বছৰৰ এইটো দ্বিতীয় লোক আদালত হয়। এই লোক আদালতত প্ৰতিবোৰ যিমান আমাৰ গোচৰ আছে সেই গোচৰখিনি ক্ষিপ্ৰতাৰে মীমাংসাৰ দ্বাৰা বস্তুখিনি ছেটেল হয় আৰু এইখিনি বিনামূলীয়াকৈ আমি এই আইন সেৱাটো আগবঢ়াওঁ। ইয়াত যিমানখিনি দুৰ্বল শ্ৰেণীৰ মানুহ আছে বা অন্য মানুহৰ কাৰণেও যিমান ইয়াত পাৰিবাৰিক গোচৰ হওক, ফৌজদাৰী গোচৰ হওক, দেৱানী গোচৰ হওক আৰু তাৰ লগতে আমি প্ৰি লিটিগেশ্যন বুলি কওঁ, যেনেকৈ বেংক ঋণৰ গোচৰ আৰু ধৰি লওক বিজুলী মাচুলৰ বাবে, টেলিফোন বিল আদিৰ মাচুলৰ বাবে যিখিনি আমাৰ কেছেছ পৰি আছে সেইখিনি এই লোক আদালতত লোৱা হয় আৰু ক্ষিপ্ৰতাৰে ছেটেল কৰা হয়। আৰু এইখিনিতে আমি ভাবোঁ যে আমাৰ এইটো বস্তু আমি অসম ৰাজ্যিক সেৱা প্ৰাধিকৰণৰ উদ্যোগত প্ৰতিখন জিলা আইন সেৱা প্ৰাধিকৰণে এই লোক আদালত অনুষ্ঠিত কৰে আৰু এইবাবেই এইখিনিয়ে মই ক'বলৈ বিচাৰিছোঁ। আৰু হয়, আজি ইয়াত আমাৰ দেখা গৈছে যে যান বাহন আইনৰ আণ্ডাৰত যিমানখিনি ন'টিছ এইবাৰ ছাৰ্ভ কৰা হৈছে সেইখিনি সকলোখিনি মানুহ আহিছে আৰু আমি ভাবোঁ যে আমি এইখিনিত সফলতা অৰ্জন কৰিছোঁ। এইবাৰ এইখন লোক আদালতত 800টা আমি যান বাহন আইনৰ গোচৰ লোৱা হৈছিলে, লগতে বেলেগ ফৌজদাৰী যোনখিনি আমি আপোচ মীমাংসাৰে আমি ছেটেল কৰিব পাৰোঁ আৰু সেনেকৈ তাৰো অলপমান কেছ ছেটেল হৈছে, কিন্তু বেছিভাগ যান বাহনৰ কেছ আৰু প্ৰি লিটিগেশ্যন যোনখিনি কওঁ ইয়াত দেখিব বিভিন্ন বাক্সা আৰু তামোলপুৰ জিলাৰ বিভিন্ন বেংকৰ প্ৰতিখন ব্ৰাঞ্চৰ মানুহ আহি পেলাই ইয়াত আমাৰ কেছ যথেষ্টখিনি ছেটেল হৈছে। এতিয়ালৈ আমি একজেক্ট আপোনাক তথ্য দিব নোৱাৰিম কাৰণ কি আমিও এতিয়াও প্ৰচেছটো চলি আছে। ধৰি লওক আপোনাৰ এৰাউণ্ড 20 to 30 lakhsৰ ছেটেলমেণ্ট এমাউণ্ট এটা হয় আৰু প্লাছ ইয়াত চেক বাউন্সৰ গোচৰো লোৱা হয়। সেইখিনিও এতিয়া কোৰ্টৰ ছেটেল হৈ আছে, মীমাংসা চলি আছে। তো আমি এই দিনটো শেষ পৰ্যায়ত আমি আপোনাক তথ্যটো দিব পাৰিম। ভুক্তভোগীসকলৰ মই ক'ম এইটোৱে লাভ হয় যে তেওঁলোকে এইটো আজিতে বস্তুটো যেতিয়া ছেটেল হৈ যায় তেওঁলোকৰ ফাৰ্ষ্ট কথা তেওঁলোকে একো ফিজ পে' কৰিব নালাগে।
ইয়াত উকিলৰো আপোনাৰ প্ৰয়োজন নহয় তেওঁলোকে যোনে জাননী পাইছে বা জাননী নোপোৱা মানুহ ইয়াত আহি দুই পক্ষ বাদী বিবাদী দুই পক্ষ আহিয়ে কেছটো ইয়াত সেটেল কৰিব পাৰে আৰু আজি যোনটো ৰায় দিয়া হ'ব সেই ৰায়টো কোৰ্টে যোনটো ৰায় দিয়ে তাৰ একে মানে ভ্যালুটো একে হয় এই ৰায়ৰ এগেইনষ্টে কোনো আপিল নহয় আৰু এইটোৱে বাইন্ডিং হয় একচুয়ালি তো সেইটোৱে বেসিক যোনটো তেওঁলোকৰ লাভ সেইটোৱে হয় আৰু मोनसे गोजोनथाव खौरां नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां पलिग्रेनाइट WPC एबा PVC वुडेन फ्लोरिं वॉलपेपर स्टील रूफिंग सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन